আমাৰ ভাৰতত এনে ধৰণৰ বহু গাঁও আছে যিবিলাকত বেংকৰ সুবিধা খুব ভালদৰে উপলব্ধ নহয় অৰ্থাৎ দূৰ দূৰণিৰ কিছুমান গাঁৱত বেংক নাই কিন্তু আমাৰ ভাৰতত এনে এটা প্ৰতিষ্ঠান আছে যিটো প্ৰতিষ্ঠান বহু দূৰ দূৰণিৰ গাঁৱতো আছে আৰু মানুহে সেই প্ৰতিষ্ঠানটো আগতে খুব বেছি ব্যৱহাৰ কৰিছিল আৰু আজিও যথেষ্ট ব্যৱহাৰ হয় নোহোৱা নহয় সেই প্ৰতিষ্ঠানটোৰ নাম হৈছে ডাকঘৰ বা পোষ্ট অফিচ আপোনালোকে জানেনে যে ডাকঘৰে আজিৰ তাৰিখত এটা বেংকৰ নিচিনাকৈ কাম কৰে বেংকত যিমান সুবিধা পায় ডাকঘৰটো প্ৰায় সেই একেবিলাক সুবিধা আপোনালোকে লাভ কৰিব পাৰে গতিকে আজি জানোৱা হওক আমি ডাকঘৰৰ বিষয়ে কিছু কথা ডাকঘৰত কি প্লান আপোনালোকে ল'ব পাৰে কেনেকুৱা ধৰণৰ সেভিংস আপোনালোকে ডাকঘৰৰ জৰিয়তে কৰিব পাৰে কেনেকুৱা ধৰণৰ বা কিমান সুদ আপোনালোকে ডাকঘৰৰ সেই স্কিমবিলাকৰ জৰিয়তে উপাৰ্জন কৰিব পাৰিব নমস্কাৰ উত্তৰণলৈ পুনৰবাৰ স্বাগতম জনাইছো গম পাইছে নিশ্চয় আজি আমি ডাকঘৰৰ বিষয়ে কথা পাতিব বিচাৰিছো আমাৰ ভাৰতত ডাকঘৰৰ যেটো নেটৱৰ্ক এটো যথেষ্ট ডাঙৰ হয় গতিকে ডাকঘৰ এটা বিচাৰি উলিয়াটো খুব এটা ডাঙৰ কথা নহয় আমাৰ ডাকঘৰত খুলিব পৰা প্ৰথম যেটো একাউণ্ট হেতু হৈছে ডাকঘৰৰ সেভিংস একাউণ্ট আৰু ইয়াক কোৱা হয় পোষ্ট অফিচ পেমেন্ট বেংক অৰ্থাৎ PPBS আপোনালোকে এই একাউণ্ট অনলাইনো খুলিব পাৰে আৰু ডাকঘৰত গৈও খুলিব পাৰে এই একাউণ্টটো এটা সাধাৰণ বেংক একাউণ্টৰ নিচিনা একেই আপোনালোকে এটা পোষ্ট অফিচৰ পৰা হেতু পোষ্ট অফিচলৈ প্ৰয়োজন হ'লে এক ট্ৰান্সফাৰো কৰিব পাৰে ইয়াতে আপোনালোকে 4% বাৰ্ষিক সুদ পাব পাৰিব বহুত বেছি নহয় তথাপিও কেবাটাও বেংকৰ তুলনাত বেছি 4% কিন্তু এটা কথা মনত ৰাখিব ইয়াতকৈ ভাল ইন্টাৰেষ্ট দিয়া বেংক আছে আজিৰ তাৰিখত এই ডাকঘৰ বেংক একাউণ্ট সকলো মানুহে খুলিব পাৰে আৰু ইয়াতে আপোনালোকে 10,000 টকালৈকে ইন্টাৰেষ্টৰ ওপৰত কোনো ধৰণৰ টেক্স দিয়াৰ প্ৰয়োজন নহব দ্বিতীয়টো স্কিম হৈছে নেশনেল সেভিংস স্কিমছ ৰেকাৰিং ডিপোজিট আমাৰ অসমত এই প্লানটোক বহুতে আৰডি বুলি কয় যে ডাকঘৰত আৰডি এটা খুলি আহোঁগৈ আৰডিৰ অৰ্থ হৈছে ৰেকাৰিং ডিপোজিটে এটা এছআইপিৰ নিচিনাকৈ কাম কৰে আচলতে যি ধৰণে আপুনি এছআইপিত প্ৰতিমাহে কিছু টকা দিয়ে একে ধৰণে আপোনালোকে অলপ টকা প্ৰতিমাহে ডাকঘৰত জমা কৰে ইয়াতে আপুনি প্ৰতিমাহে অতি কমেও 100 টকাৰ আৰডি কৰিব পাৰে আৰু কোনো হায়াৰ লিমিট নাই মাত্ৰ আপোনালোকে 10ৰ গুণকত কৰিব লাগিব অৰ্থাৎ 100 টকা 105 টকাৰ নহব 110 টকাৰ হ'ব 115 নহব 120ৰ হ'ব এনে ধৰণৰ গতিকে 10ৰ গুণকৰ আপুনি যিকোনো সংখ্যাৰ আৰডি কৰিব পাৰে প্ৰতিমাহে আপুনি দিব লাগিব আমাৰ ভাৰতৰ নাগৰিক সকলোৱে খুলিব পাৰে এই একাউণ্ট আৰু ইয়াত আপুনি বাৰ্ষিক 6.7% 6.7%ৰ ইন্টাৰেষ্ট আৰ্ন কৰিব পাৰিব থাৰ্ড যেটো প্লান সেই প্লানটো আচলতে যিসকলৰ টেক্স আহে বা যিসকলে টেক্স ভৰে নিজৰ দৰমহাৰ পৰা তেওঁলোকে টেক্স বচাবলৈ কৰিব পাৰে এইটো এটা টেক্স সেভিং এফডি বুলি আপোনালোকে ক'ব পাৰে আপোনালোকে 5 বছৰৰ এটা এফডি কৰিব পাৰে আৰু সেই এফডিৰ এমাউণ্টৰ ওপৰত আপোনাৰ টেক্স বাচিব আপুনি এই এফডিটো 5 বছৰৰ কাৰণে লক ইন কৰি ৰাখিব লাগিব আৰু অতি কমেও 1000 টকা আৰু তাৰ ওপৰত 100 গুণকৰ হিচাপত অৰ্থাৎ 1100 1200 1300 এনে ধৰণে আপোনালোকে এই এফডিটো খুলিব পাৰে ইয়াৰ ইন্টাৰেষ্ট ৰেটটো অলপ ভেৰি কৰে 6.9 ৰ পৰা 7.5 ৰ ভিতৰত কম বেছি হৈ থাকে যদিও ই এটা টেক্স সেভিং ইনস্ট্ৰুমেন্ট আপোনালোকে যদি মাইনৰ হিচাপেও খুলিবলৈ বিচাৰে বা কোনোবা মাইনৰ কাৰণেও খুলিব বিচাৰে বা আপুনি চাকৰি নকৰিলেও যদি খুলিব বিচাৰে এই এফডি খুলিব পাৰে কিন্তু মনত ৰাখিব 5 বছৰ লক ইন এই এফডিটোত থাকিব আৰু ইয়াতে যদি টেক্স দিয়া সকলৰ কথা কওঁ তেনেহলে 80C ৰ আন্ডাৰত তেওঁলোকে টেক্স ৰিবেট পাবলৈ সক্ষম হ'ব যদিহে ওল্ড টেক্স ৰিজাইমৰ জৰিয়তে তেওঁলোকে টেক্স ভৰে এই 80C সেকশনটো নিউ টেক্স ৰিজাইমত উপলব্ধ নহয় ইয়াৰ পিছৰ প্লানটো হৈছে নেশনেল সেভিংস মান্থলি ইনকাম একাউণ্ট ইয়াৰে সিস্টেমটো অকণমান বেলেগ ধৰণৰ ধৰক আপোনাৰ ওচৰত 1 লাখ টকা আছে আৰু তাৰ পৰা যেটো ইন্টাৰেষ্ট প্ৰতিমাহে আহিব হেতু আপোনাৰ প্ৰতিবাৰে জেপলৈ অহাটো আপুনি বিচাৰে তেনেহলে আপুনি এই প্লানটো কৰিব পাৰে বাৰ্ষিক 7.4%ৰ হিচাপত প্ৰতিমাহে আপোনাৰ ইন্টাৰেষ্ট আহি থাকিব আৰু আপুনি সেই ইন্টাৰেষ্ট ব্যৱহাৰ নিজৰ কামত কৰিব পাৰিব ইয়াত আপুনি অতি কমেও 1000 টকা ইনভেষ্টমেন্ট কৰিব লাগিব আৰু যদি হায়াৰ সাইডত আপুনি চাই তেনেহলে যদি ইন্ডিভিজুৱেল হয় আপুনি এজনে যদি কৰে তেনেহলে 4.5 লাখ যদি আপুনি এটা জয়েন্ট একাউণ্টৰ জৰিয়তে কৰে তেনেহলে 9 লাখ টকালৈকে আপুনি এই স্কিমটো ল'ব পাৰিব বহু লোকে পতি-পত্নী মিলি যে এটা একাউণ্ট খোলে হেতু জয়েন্ট একাউণ্ট হয় আৰু 18 বছৰ তলৰ যিসকল ল'ৰা ছোৱালী তেওঁলোকৰ নামতো এই একাউণ্টটো খুলিব পৰা যাব এটা কথা মনত ৰাখিব এই স্কিমৰ আন্ডাৰত আপুনি যি ইন্টাৰেষ্ট আৰ্ন কৰিব ই সম্পূৰ্ণৰূপে আপোনাৰ স্লেব ৰেটত টেক্সেবল হ'ব যদিহে ধৰক আপোনাৰ বাৰ্ষিক দৰমহা 10 লাখ টকা আৰু তাৰ ওপৰত আপুনি ধৰক 1 লাখ টকাৰ ইন্টাৰেষ্ট আৰ্ন কৰিলে তেনেহলে আপুনি সম্পূৰ্ণ 11 লাখ টকাৰ ওপৰত টেক্স দিব লাগিব ইয়াৰ পিছত সিনিয়ৰ সিটিজেন সকলৰ কাৰণে অৰ্থাৎ 60 বছৰৰ ঊৰ্ধ্বৰ লোকসকলৰ কাৰণেও তেওঁলোকৰ ওচৰত সেভিংস প্লান আছে ইয়াতে বয়স্কসকলে অৰ্থাৎ 60 বছৰ ওপৰৰ যিসকল লোক তেওঁলোকে 8.2%ৰ ইন্টাৰেষ্ট আৰ্ন কৰিব পাৰে
ইয়াতো অতি কমেও আপোনালোকে 1000 টকাৰ ডিপোজিট কৰিব পাৰে আৰু আটাইতকৈ বেছি 30 লাখ টকাৰ ডিপোজিট ইয়াত সম্ভৱ হ'ব মই আপোনালোকক ক'লোৱে যে 60 বছৰৰ ওপৰ সকলোৱে কৰিব পাৰিব কিন্তু যদিহে 50 বছৰৰ ওপৰত কোনোবাই VRS লয় অৰ্থাৎ ভলান্টিয়াৰ ৰিটায়াৰমেন্ট লয় তেওঁলোকৰ কাৰণেও এই স্কিমটো উপলব্ধ আছে ইয়াতে যদি আমি ট্যাক্স বেনিফিটৰ কথা কওঁ তেনেহলে 80C আন্ডাৰত আপোনালোকে ইয়াত ট্যাক্স ৰিবেট পাব কিন্তু যদি বাৰ্ষিকভাৱে আপুনি 50000 টকাতকৈ বেছি আৰ্ন কৰে এই স্কিমটোৰ পৰা তেতিয়া আপোনাৰ TDS কটা যাব সেই 50000 টকাৰ ওপৰত TDS মানে কি জানেনে TDS ৰ অৰ্থ হৈছে ট্যাক্স ডিডাক্টেড ইন সোৰ্স নেক্সট আপোনালোকে পোষ্ট অফিচত গৈ PPF একাউণ্টটো খুলিব পাৰে জানেনে PPF একাউণ্টৰ বিষয়ে এটা ডেডিকেটেড ভিডিও কৰিছিলো আমি আপোনালোকে গৈ ভিডিওটো চাব পাৰিব মই লিংক দি দিম ভিডিওটোৰ আপোনালোকে জানে যে 7.1% PPF ত চৰকাৰে দিয়ে আৰু এটো প্ৰতি বছৰে চেঞ্জ হৈ থাকে আপোনালোকে মিনিমাম 500 টকা প্ৰতি বছৰ ইনভেষ্টমেন্ট কৰিব পাৰিব PPF ত আৰু সৰ্বোচ্চ 1.5 লাখ টকা আপোনালোকে কৰিব পাৰিব আৰু যিকোনো ইন্ডিভিজুৱেল যিকোনো মাইনৰ হলেও এই একাউণ্টটো খুলিব পৰা যায় আৰু ই সম্পূৰ্ণৰূপে ট্যাক্স ফ্ৰী হয় ইয়াত আৰ্ন কৰা ইন্টাৰেষ্টৰ ওপৰতো কোনো ধৰণৰ ট্যাক্স নালাগে আৰু যদিহে ওল্ড ট্যাক্স ৰিজাইমত ট্যাক্স ভৰে তেনেহলে 80C আন্ডাৰটো ইয়াৰ ইনভেষ্টমেন্টৰ ওপৰত ট্যাক্স ৰিবেট পাবলৈ সম্ভৱ নেক্সট আহিল NSC বা নেশনেল সেভিংস সাৰ্টিফিকেট এটো এটা FD নিচিনাই হয় 5 বছৰৰ কাৰণে ইয়াত পইচাটো লক ইন কৰা হ'ব আৰু 7.7% ৰেটত ইয়াত সুদ পাব আপোনালোকে মিনিমাম 1000 টকাৰ ইনভেষ্টমেন্ট ইয়াত কৰিব পাৰিব আৰু আপাৰ লিমিট একো নাই আপোনালোকে যিমান বিচাৰে সিমান ইনভেষ্টমেন্ট কৰিব পাৰিব সকলো ইন্ডিভিজুৱেল আৰু সকলো মাইনৰে ইয়াত ইনভেষ্টমেন্ট কৰিব পাৰিব আৰু যদিহে ওল্ড ট্যাক্স ৰিজাইমত ট্যাক্স ভৰে তেনেহলে 80C আন্ডাৰত আপোনালোকে ট্যাক্স ৰিবেটো ইয়াৰ জৰিয়তে পাবলৈ সক্ষম হ'ব ইয়াৰ পিছত হৈছে কিষাণ বিকাশ পত্ৰ এখনৰ আসলতে নামটোহে কিষাণ বিকাশ পত্ৰ সকলোৱে কৰিব পাৰে যাৰ মন যায় 7.5% ৰেটত আপোনালোকে ইন্টাৰেষ্ট আৰ্ন কৰিবলৈ সক্ষম হ'ব অতি কমেও 1000 আপোনাৰ ইনভেষ্টমেন্ট লাগিব আৰু ওপৰত কোনো লিমিট নাই যিমান মন যায় সিমান আপোনালোকে ইনভেষ্টমেন্ট ইয়াৰ জৰিয়তে কৰিব পাৰে আৰু ইয়াতে আপুনি মেচুৰিটিৰ সময়ত কোনো ধৰণৰ ট্যাক্স ইমপ্লিকেশনছ নাই আৰু কোনো ট্যাক্স দিব নালাগে আপোনালোকে আৰু একেবাৰে হেক একাউণ্ট হৈছে সুকন্যা সমৃদ্ধি যোজনা আমি ইয়াৰ বিষয়ে স্পেসিফিক ভিডিও বনাই থৈছো সুকন্যা সমৃদ্ধি যোজনাৰ বিষয়ে আপোনাৰ যদি কন্যা সন্তান আছে তেওঁলোকৰ কাৰণে এই একাউণ্ট খুলিব পাৰিব ইয়াৰ বিষয়ে যেটো সম্পূৰ্ণ ভিডিও আছে তাৰ লিংক আমি তলত দি দিম ডেসক্ৰিপচনত বা ক্যাপচনত তেনে আপোনালোকে গৈ চাব পাৰিব বাৰ্ষিক 8.2% ৰ সুদ ইয়াত আপোনালোকে উপাৰ্জন কৰিব পাৰে আৰু এই সম্পূৰ্ণৰূপে ট্যাক্স ফ্ৰী হয় কাৰণ আপোনাৰ ছোৱালীয়ে পাব এই পইচাখিনি গতিকে এইখিনি আছিল আমাৰ ভাৰতত পোষ্ট অফিচত থকা সকলো সেভিংস স্কিম এটা কথা কম যে কিছুমান স্কিমছত ইয়াত অলপ ইন্টাৰেষ্ট ৰেটটো আপোনাৰ কম লাগিব পাৰে কাৰণ আজিকালি ইকুইটিৰ যুগ সকলো মিউচুৱেল ফান্ড কৰে কিন্তু যিসকলে এটা সেফ ইনভেষ্টমেন্ট বিচাৰে তেওঁলোকৰ কাৰণে ই এটা ভাল অপচন হ'ব পাৰে আসলতে পোষ্ট অফিচৰ আগত এটা বদনাম আছিল যে পোষ্ট অফিচত পইচা ইনভেষ্ট কৰাৰ পিছত পইচা লবলৈ টান কিন্তু যোৱা 4-5 বছৰ ভিতৰত যেটো মই চালু বা দেখিলো সেই হিচাপত আগতকৈ পোষ্ট অফিচ যথেষ্ট পৰিমাণে ভাল হৈছে যেহেতু ইয়াতে সেভিংস একাউণ্ট আজিকালি খোলা আৰম্ভ হৈ গ'ল গতিকে অলপ তেওঁলোকৰ ওচৰত কেশ ফ্লো থাকে তেওঁলোকৰ ওচৰত টকা থাকে তথাপিও সৰু যদি পোষ্ট অফিচত আপোনালোকে খুলে এটো অকমান সমস্যা আপোনালোকে পাব পাৰে আশা কৰো পোষ্ট অফিচৰ ষ্টাফে ইয়াৰ ওপৰত গুৰুত্ব দিব কাৰণ মানুহে 10 বছৰ বা 5 বছৰ টকা জমা কৰাৰ পিছত তেওঁলোকৰ টকাটো একেবাৰতে পালে ভাল পায় গতিকে এনে ধৰণে ৰিস্ক ফ্ৰী হিচাপত যদি আপোনালোকে অলপমান ইনভেষ্টমেন্ট কৰিবলৈ বিচাৰে তেনেহলে পোষ্ট অফিচ এটা আপোনালোকৰ অপচন হ'ব পাৰে গতিকে আজিৰ ভিডিওত আমি কভাৰ কৰিলো সম্পূৰ্ণ পোষ্ট অফিচৰ যিবিলাক স্কিম হেবিলাকৰ বিষয়ে আৰু আজি বিশেষ নাই ভিডিওটোত আজি সামৰণি মাৰিব বিচাৰিছো কিন্তু তাৰ আগতে আপোনালোকক ক'ব বিচাৰিছো যে এনে ধৰণৰ ভিডিও বিশেষকৈ ইনভেষ্টমেন্ট বিষয়ক অৰ্থনীতিৰ বিষয়ক বা এনে ধৰণৰ ভিডিও যদি আপোনালোকে চাব বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যদি ইউটিউবত চাই আছে আৰু যদি ফেসবুকৰ পৰা আপোনালোকে চাই আছে তেনেহলে পেজটো ফলো কৰি ল'বলৈ একেবাৰে নাপাহৰিব তাৰ লগতে ভিডিওবিলাক লাইক কৰিব আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব কাৰণ তেওঁলোকৰ বাবেও এই ভিডিওবিলাক যথেষ্ট উপযোগী হ'ব পাৰে তাৰ উপৰি আপোনালোকে যদি বেলেগ কিবা টপিকৰ বিষয়ে জানিবলৈ বিচাৰে আমাক কমেন্ট কৰিবলৈ নাপাহৰিব আপোনালোকৰ কমেন্টৰ উত্তৰ আমি নিশ্চিতভাৱে দিম আৰু যদি প্ৰয়োজন হয় আমি ভিডিও বনাই আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম তেনেহলে আজি আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছো অহা খণ্ডত এটি নতুন ভিডিওৰ সৈতে আপোনালোকৰ সৈতে দেখা হ'ব নমস্কাৰ